কৃষ্ণৰাম সকলো দৰ্শককে স্বাগতম জনালোঁ। বয়স অনুসৰি ডায়েবেটিছৰ সতৰ্কতা, সক্ৰিয়তা আৰু ঘৰুৱা দিহা কেনেদৰে পালন কৰিব লাগে এই বিষয়টোৱে আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আধুনিক যুগত ব্যস্ততাপূৰ্ণ জীৱনত মানুহৰ নিজৰ কাৰণে সময় উলিয়াবলৈ খুবেই কঠিন হৈ পৰিছে, যাৰ ফলত ডায়েবেটিছ, হাৰ্ট এটেক আদিৰ সমস্যা বৃদ্ধি হ'বলৈ ধৰিছে। 10 পৰা 17 বছৰ বয়সৰ ভিতৰত যিবিলাক ল'ৰা ছোৱালীৰ ডায়েবেটিছ হয়, সেইবিলাক জিনেটিক আৰু পৰিৱেশজনিত কাৰণৰ ফলতে হয়। বিশেষকৈ পৰিশ্ৰমৰ অভাৱত দেহত চৰ্বি জমা হ'বলৈ ধৰে আৰু মেদবহুলতা ৰোগে দেখা দিয়ে, আৰু ইয়েই ডায়েবেটিছৰ কাৰক হৈ থিয় দিয়ে। সতৰ্কতা হিচাপে সুষম আহাৰ খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে। শাৰীৰিক সক্ৰিয়তা ৰাখিবলৈ সাঁতোৰা, দৌৰা, টেনিছ আদি বিভিন্ন ধৰণৰ খেল খেলাৰ ওপৰত গুৰুত্ব দিব লাগে। আসন, প্ৰাণায়াম ইত্যাদি কৰিব লাগে। 18 পৰা 44 বছৰ বয়সত বিশেষকৈ মহিলাসকলৰ গৰ্ভাৱস্থাৰ ডায়েবেটিছ হোৱা দেখা যায়। এই সময়ত হোৱা ডায়েবেটিছ সন্তান জন্ম হোৱাৰ পিছত নোহোৱা হৈ যায়। তথাপি এই ডায়েবেটিছে মাতৃৰ লগতে শিশুটিৰো ক্ষতিসাধন হোৱাৰ সম্ভাৱনা থাকে। সতৰ্কতা হিচাপে বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে স্বাস্থ্যজনিত নিয়ম নীতিবোৰ মানি চলা উচিত। তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষাবোৰ নিয়মিতভাৱে কৰি থাকিব লাগে। মাহেকত ব্লাড প্ৰেছাৰ, ওজন ইত্যাদি জুখি চাব লাগে। খালী ভৰিৰে খোজ কঢ়াটো একেবাৰে অনুচিত আৰু ধূমপান সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগে। 45 বছৰ পিছত খোৱা বোৱা আৰু শাৰীৰিক সক্ৰিয়তাৰ ওপৰত গুৰুত্ব নাথাকিলে আমাৰ সহজে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে। কাৰণ এই সময়ত আমাৰ শৰীৰৰ ব্লাড চুগাৰ গ্ৰহণ কৰাৰ ক্ষমতা ক্ৰমান্বয়ে কমি আহিবলৈ ধৰে, যাৰ ফলত আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। হাৰ্ট এটেক, কেঞ্চাৰ ইত্যাদি হোৱাৰো সম্ভাৱনা বৃদ্ধি পায়। সতৰ্কতা হিচাপে মিঠা বস্তুবোৰ খোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। অধিক তেল, মছলা, ভজা পোৰা, চৰ্বিজাতীয় খাদ্যবোৰ খোৱাটো কমাই আনিব লাগে। ইয়াৰ পৰিৱৰ্তে আঁহজাতীয় আহাৰবোৰ বেছিকৈ খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে। নিয়মিত যোগাসন, ব্যায়াম ইত্যাদি কৰিব লাগে। মানসিক চাপ কমাই ৰাখিব লাগে। ঘৰুৱা দিহাৰ ভিতৰত আঁহ থকা খাদ্য যেনে আপেল, খুমথিৰা, ডিমৰু, ভুচিযুক্ত আটা, ময়দা, চাউল, বাৰ্লি, গোমধান আদি খাব লাগে। নহৰু খাব পাৰিলে খুবেই উত্তম। নহৰুত থকা এলিচিন নামৰ যৌগবিধে ডায়েবেটিছৰ লগতে হাই প্ৰেছাৰো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। কেইটামান আম পাত নিশাটো গৰম পানীত তিয়াই থৈ ৰাতিপুৱা খালী পেটত খাব পাৰিলে আমাৰ ডায়েবেটিছ, হাই প্ৰেছাৰ নিয়ন্ত্ৰণ হোৱাৰ উপৰিও ছাল চুলিৰ সমস্যা, পাকস্থলীৰ সমস্যা, মেদবহুলতাৰ সমস্যা ইত্যাদি দূৰ কৰে। লগতে ই আমাৰ ওজন কমোৱাটো সহায় কৰে। খালী পেটত 8-10টা নৰসিংহৰ পাত চোবাই খাব পাৰিলে চুগাৰৰ পৰিমাণ ঠিকে ৰখাৰ লগতে হাই প্ৰেছাৰো নিয়ন্ত্ৰণ কৰি ৰাখে।
আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগলৈ ভিডিঅ' বনাবৰ কাৰণে প্ৰেৰণা দিব বুলি আশা কৰিলোঁ। কৃষ্ণ ৰাম।